Hello friends, thank you for clicking on this video. মই মৃদুলে আপোনালোকক স্বাগতম জনাইছো মোৰ এই YouTube চেনেললৈ। বন্ধুসকল আপোনালোকৰ সাগে হৰভাগে বৰ্তমান ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজৰ মেচখন চাই আছে আপোনালোকৰ ফ্ৰেন্ডছ বা ফ্যামিলিৰ লগত আৰু আমি সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছো আগন্তুক ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান মেচখনলৈ। বন্ধুসকল জুনে 90s বা আৰ্লি 2000ত ডাঙৰ হৈছে তেওঁলোকে এই কথাটো ৰিলেট কৰিব পাৰিব যে আমি সৰু থাকোতে আমাৰ ফ্ৰী টাইম বহুত আছিল। আমাৰ সকলোৱে আমি ম্যাক্সিমাম টাইম আমি ম্যাচ চাইছিলো ক্ৰিকেট খেলিছিলো আৰু এতিয়া সেই সময়ৰ অভাৱ আমি ভালকৈ এখন ম্যাচ 50 ওভাৰ ম্যাচ আমি ম্যাচখন কেতিয়াও আজিকালি দিনত আমি কমপ্লিট চাব নোৱাৰো আমি বিভিন্ন কামত ব্যস্ত থাকো আমি বাহিৰত থাকো অফিসত থাকো আপোনালোকে নিজৰ বিজনেছত থাকে বা ম্যাক্সিমামে ইউটিউব চাই বা পাবজি খেলে যিকোনো নিজৰ কামত ব্যস্ত থাকে আৰু তাৰে সেইটো ৰিজনৰ কাৰণে আমি এখন ম্যাচ সম্পূৰ্ণভাৱে চাব নোৱাৰো আৰু আমি ম্যাক্সিমামে কি কৰো আমি স্কোৰটো মোবাইলত চাও ওয়েবসাইটত চাও নাইবা কেতিয়াবা আমি ম্যাচখনৰ কিছু ক্লিপ চাও বা হাইলাইট চাও এই যে আমি ম্যাচ এখন কমপ্লিট চাব নোৱাৰো এই কথাটোৰ ভিত্তি ৰাখিয়ে ৰিলায়েন্স জিঅ'য়ে এটা নতুন প্ল্যান লঞ্চ কৰিছে হয় আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে এখন ক্ৰিকেট ম্যাচ আপোনালোকে হটষ্টাৰত যাই চাব পাৰিব এটা আপোনালোকৰ বাজৰ বিভিন্নজনে ক'ব যে আমি আগতে হটষ্টাৰত ম্যাচ চাইছো কিন্তু নাই মানে যদি আপুনি হটষ্টাৰত ম্যাচ এখন চাব লাগে তাতে 365 रुपीसৰ সাবস্ক্ৰিপশন পেক এটা ল'ব লাগে সাবস্ক্ৰিপশন ফি এটা দিব লাগে তাৰে পিছতহে আপোনালোকে লাইভ ম্যাচখন লাইভ ষ্ট্ৰীমিং চাব পাৰে আৰু যদি আপোনালোকে পে কৰিব নোখোজে তেনেহলে তেওঁলোকে ফ্ৰীত আপোনাৰ চোৱা অপচন দিব কিন্তু হেতু ডেফাৰ্ড লাইভ হয় হেতু 5 মিনিটস বা 10 মিনিটস দেৰিকে আপোনালোকে চাব পাৰে আপোনালোকৰ যদি ম্যাচ এখন চাই প্লে ডেটাটো শেষ হৈ যায় ৰিলায়েন্স জিঅ'য়ে হেতু ধ্যান ৰাখি আৰু এটা পেক তেওঁলোকে লঞ্চ কৰিছে আৰু এটা অফাৰ লঞ্চ কৰিছে যোনটোৰ সহায়ত আপোনালোকে যদি 251 रुपीसৰ ৰিচাৰ্জ কৰে তেনেহলে এডিশনাল 102 GB ডাটা পাৰ ডে 2 GB ডাটা 51 ডেজৰ কাৰণে আপোনালোকে পাব এইটোৰ সহায়ত নিশ্চয় আপোনালোকে গুটেইখন ম্যাচ অবিৰতভাৱে আপোনালোকে নিজৰ মোবাইলত চাবলৈ পাৰিব ইয়াতে আৰু এটা অফাৰ আছে য'ত আপোনালোকে ৰিলায়েন্স প্লে এলং ক্ৰিকেট খেলিব পাৰিব হেতুৰ সহায়ত আপোনালোকে বিভিন্ন প্ৰাইজেছ জিকাৰ এটা সুবিধা আপোনালোকে পাব বন্ধুসকল মোৰ যদি এই ভিডিওটো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে ভিডিওটো আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব